কাৰ মই হিমাদ্ৰী কলিতা আজি আপোনালোকৰ ওচৰত একো ৰেচিপি লৈ অহা নাই। আজি মই বহুতে সুধি থকা কুৱেশ্যন এটাৰ এনচাৰ দিম। তাৰ আগতে হাতটো বিষাই গৈছেগৈ। তাৰ আগতে মই এটা কথা কওঁ যে মই টিকটক কৰি খুব ভাল পাওঁ। মানে টিকটক কৰা মোৰ এবছৰে হ'লহি। বহুত ডেন্স কৰিলোঁ, বহুত এক্টিং কৰিলোঁ, খালি 70টাৰ ওপৰত লাইক নাহে। কিমান কি কৰিম, কিন্তু ঘপককৈ এদিন কাম এটা কৰিলোঁ। সেই কামটোত তাৰপিছত এনেকুৱা ভিউৱাৰ্ছ আহিছে, এনেকুৱা লাইক আহিছে, মই কিন্তু বিশ্বাস কৰক মই অলপো ভবা নাছিলোঁ যে মই ইমান লাইক বা আৰু কমেণ্ট আহিব। চুলিকেইডাল মানে কাটিলোঁ, বহুত ভুল কৰিলোঁ দেই। আহি যায় এইবিলাক, মোৰ নেচাৰ এনেকৈ ফাল্টু। টিকটকত ভাল, টিকটকত 15 ছেকেণ্ড ন, ঘপককৈ মানে ধৰি লওক কৰিলোঁ, এক্টিং কৰিলোঁ, ইমান ধৰিব নাই। কিন্তু ইউটিউবটোত মানে নিজৰ নেচাৰেলি এইটো আহি যায়। এই ভিডিঅ'টো চাই চাগে গম পাইছে মোৰ টিকটক ষ্টেণ্ড কিনাই নাই। এনেকৈ হাততে লওঁ, দৰ্জামুখত লওঁ। আজি মানে টিকটক কৰোঁতে মানে দৰ্জামুখত ৰবৰ এডাল লৈ এনেকৈ মানে আজিলৈকে ষ্টেণ্ড কিনিবলগীয়া হোৱাগৈ নাই বাৰু। ভাবিছোঁ কিনিব লাগিব, কিনিম। কিন্তু এতিয়া ইউটিউব চেনেল খুলিলোঁ যেতিয়া এতিয়াতো লাগিবই। এতিয়া দেখোনে আধা মানে কাটি কৰিব লগা আছে, হাতটো একদম বিষ উঠি যায়। বোলে এইবিলাক ফাল্টু কথা বাদ দিওঁ, মই এনেই কোৱাৰে মই কাৰণে বহুতে বেয়া পাইছে চাগে ন। মেইন কথাটোলৈ আহোঁ। তাৰপিছত কি হ'ল, টিকটকৰ মানে ভিউৱাৰ্ছ নাহে, মানে বহুত নাচি কৰি ব'ৰ হৈ গৈছোঁ। আৰু বহুতে এতিয়াও নতুন ইউজাৰ কৰি আছে। যিহেতু মই এবছৰৰ কাৰণে মই নিজকে পুৰণা ইউজাৰ বুলিয়ে ক'ম, কাৰণ মানে কিমান যে ভিডিঅ' বনাইছোঁ ভগৱানে জানে আৰু দেই, একে ভাগৰি গৈছোঁ। কিন্তু ঘপককৈ কি হ'ল, মই মানে এনেকৈ ভিডিঅ'টোত মানে কি কৰিলোঁ, মানে এনেই কথা ক'লোঁ, মানে ভবা নাই। মই মানে কি ভাবি পেলাই কথাটো নকওঁ, যেতিয়া মোৰ চকুৰ আগত এইটো ঘটনা হৈছে ন, সেইটোকে মই টিপিককৈ ফোনটো লওঁ, হেডফোনটা লওঁ, তাৰপিছত কৈ দিওঁ, সেইটো ভিডিঅ' লাইক আহি যায়। মানে কি হৈছে জানে, টিকটকত আজিকালি মানে ডেন্স, এক্টিং এইবিলাক মানুহে চাবলৈ মন নকৰা হৈছে। কিমান চাব, ইমান বছৰ ধৰি চায়ে আহি আছে। যেতিয়া ইণ্টাৰেষ্ট কথা এটা কওঁ ন, যে কথাটো টুইষ্ট এটা থাকে ন, যেনে মই অলপ দিনৰ আগত বৰষুণ দি আছে, চবেই বনাই আছে ভিডিঅ' যে নাচি নাচি বনাই আছে, কিন্তু মোৰ হাজবেণ্ডে ধৰি লওক বৰষুণত তিতি কাম কৰিছে। মোৰ নিজৰ মাথা দি অহা নাই, কিন্তু মানে কি ক'ম, মানে তেখেত যেতিয়া যোৱা দেখিলোঁ মোৰ বেয়া লাগিল। তেতিয়া মই ধাপ ধুপ মানে কি কৰিলোঁ, টিকটকত বস্তুটো দি দিলোঁ, ভিডিঅ'টো ভাইৰেল হৈ গ'ল। তেনেকৈয়ে মানে কি মই যিমান এক্টিং কৰিছোঁ, আপোনালোকে মোৰ প্ৰফাইলত চাব পাৰিব, মোৰ ডেন্স এক্টিঙত একো লাইক নাই। খুব বেছি একদম এতিয়া কোনোমতিকে 400মান চুইছে, আগতেতো 70টা মানে চুৱে বাৰু। কৈ কিন্তু কৈ গৈ থাকিম। মানে নতুনকৈ খুলিছোঁ ন, মানে কি ক'ব লাগে, কেনেকৈ ক'ব লাগে, বস্তুটো আইডিয়াটো অহা নাই। কিন্তু মোৰ ঘৰত যেনেকৈ কাৰোবাক মোৰ লগৰ ছোৱালীক যেনেকৈ কওঁ নহয়, ময়ো তেনেকেই কথাখিনি আপোনালোকৰ আগত কৈছোঁ। মোৰ লগৰ কেইজনী মানে বহুতেই সুধি আছে যে লাইক ভিউ এটা, সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। তাৰ আপোনালোকৰ হেল্প হ'ব পাৰে। কিন্তু মানে কি হৈছে, মানে মই কৈ আছোঁ যে ডেন্স এক্টিং মানে বৰ হৈছে যে পুৰণা ইউজাৰবিলাকৰ ধৰি লওক মানে ফলোৱাৰ্ছ বহুত হৈ যায়। তেখেতসকলে যিয়ে কৰক, হাঁচি এটা মাৰিলেও তেখেতসকলৰ লাইক আহিবই, ভিউ আহিবই। তেখেতক টিকটকে মানে একদম মুঠি মাৰি ৰখি লৈছে। কিন্তু আমাৰ নতুন ইউজাৰবিলাকৰ বহুত প্ৰব্লেম হয় যে লাইক ভিউ পাবলৈ। সেইটো কাৰণে মই এইটো ভিডিঅ' বনাইছোঁ। মানে এনেকুৱা এটা ইণ্টাৰেষ্টিং মানে কথা এটা, কিবা এটা কওক যে মানুহবিলাকে মানে কওক। কিন্তু ডেন্স এক্টিং মানুহে চাই ব'ৰ হৈছে। আৰু বিশেষ কি হৈছে, এছামত মানে কাজিয়া হৈ আছে। আমাৰ অসমত মানে কি তাল ফাল কাজিয়া, চবেই জানো কাজিয়া কৰিব পাৰে? চবেইতো নোৱাৰে, কাৰণ আমাৰ হাজবেণ্ডে এনেকৈ কাজিয়া কৰিবলৈ হ'লে দৌৰাব। মানে বহুতৰ এইটোৱে প্ৰব্লেম। কিন্তু লাইকো লাগে ন, কিন্তু মানে কি এনেকৈ ইণ্টাৰেষ্টিং কিবা এটা কথা কওক, বেছি সময় নক'ব, কিন্তু কিবা এটা ইণ্টাৰেষ্টিং কিবা এটা কথা কওক যে মানুহে কথাটো শুনিবলৈ মন কৰে। আৰু চাউণ্ড কোৱালিটিও বিশেষ বেষ্ট হ'ব লাগে, কাৰণ চাউণ্ডটো মানুহে কি হৈছে তাৰে আজিকালি টিকটক ইমোশ্যনত চায়, মানে ঘপককৈ চাউণ্ডটো কাণত পৰিব লাগে। মোৰ মতে দেই, একদম চাউণ্ডটো বিশেষ ভাল হ'ব লাগে। হেল্প হ'বনে বাৰু মোৰ কথাখিনিয়ে? কিন্তু মই জানো মোৰ লগত, কিন্তু মই প্ৰমাণ পাইছোঁ, সেইকাৰণে মই আপোনালোকক কথাটো কৈছোঁ। মোৰ প্ৰফাইল যোনে চাইছে তেখেতসকলে মোৰ ফ্ৰেণ্ডছখিনিয়ে গম পাব মোক প্ৰথমৰ পৰা চাই থকা 70, 100 তেনেকৈ। কিন্তু মই যেতিয়াৰ পৰাই ভইচত কিবা এটা মানে টুইষ্ট কিবা এটা কওঁ ন, সেইটো ভিডিঅ'ত মানে
লাইক আহে বাৰু, মোৰ কাৰণে যথেষ্ট 3000 লাইক মোৰ কাৰণে বহুতেই বেছি বাৰু, সেইটো ভাইৰেল ভিডিঅ' বুলিয়ে ক'ম। আৰু যিহেতু আমি লাইক নোপোৱা মানুহ আছিলোঁ ন, সেইকাৰণে আপোনালোকেও এনেকৈ টুইষ্ট এটা দি কৰক। আৰু বিশেষ চাউণ্ড কোৱালিটিটো ভাল কৰিব, যে কিছুমানে কথা কৈছে, বহুত কৈছে, ফলোৱাৰ আনফলোৱাৰ বহুত কিবা কিবি কৈ আছে, কিন্তু মই ভাবোঁ তেখেতসকলৰ চাউণ্ডটো মানে কি হয় ন, ভালকৈ শুনা নাপায়, মানে মানুহে ইমান মন দি শুনিবলৈ নিবিচাৰে বস্তুটো। মানে এনেকৈ দিওঁতে যে চাউণ্ডটো খেটাকৈ কাণত লাগিব লাগে, তেতিয়াহে মানুহটোৱে মানে চাব বা লাইক দিব বা কমেণ্ট কৰিব। আৰু এনেকুৱা এটা কুৱেশ্যন কৰি থ'ব যে মানুহে আপোনাক কমেণ্ট দিবলৈ বাধ্য হয়। ময়ো কিছুমান কৈছোঁ যে প্লিজ বেয়া নাপায় যে মোক কমেণ্ট এটা কৰি দিবচোন, হয়নে নহয়। তেতিয়া মানুহে কি হয়, বস্তুটো মানে কমেণ্ট কৰিবলৈ মন যাব। কিছুমান যে এনেই নাইচ, হেল্ল', ভাল লাগিছে, ধুনীয়া লাগিছে, বহুত হৈ গৈছে, কিন্তু টুইষ্ট এটা দি দিলে মানুহে ক'বলৈ বিশেষ সুবিধা পায় যে নহয় এইটো ভুল হৈছে বা এইটো শুদ্ধ হৈছে, এনেকৈ ক'বলৈ মানে তেনেকুৱা টাইপৰ ভিডিঅ' এটা কৰক, চাব নিশ্চয় আপোনালোকৰ ভিডিঅ'টো ভাইৰেল হ'ব। মেইন কথা হ'ল কথাটো সৰুকৈ ৰাখিব, কিন্তু টুইষ্টত ৰাখিব। আৰু মই ভাবোঁ তেনেকুৱা এটা কৰিলে লাইক কমেণ্ট বাঢ়িব। আৰু মোৰ ভিডিঅ'টো আগৰটো একেবাৰে 70-80টাৰ ওপৰতো নাযায়, কিন্তু অলপ দিনৰ পৰা মই এই মানে টিপছটো মানে ইউজ কৰাৰ কাৰণে মোৰ অলপ লাইকটো বাঢ়িছে আৰু ফলোৱাৰ্ছো বাঢ়িছে। সেইকাৰণে আপোনালোকেও ট্ৰাই কৰি চাব, যদি কিবা এটা যদি হেল্প হয় মোক ক'ব। আৰু মই আপোনালোকৰ হেল্প হ'বলৈ মই এইটো ভিডিঅ' বনাইছোঁ। আৰু তাত আৰু মোৰ কথাবিলাকত চাগে ব'ৰ হৈছে বাৰু, কিন্তু চৰি, মোৰ কথাত বহুত ভুল হৈছে বাবে, আৰু চৰি, আৰুনো কি ক'ম। কিন্তু ইউটিউব চেনেলটো খুলিছোঁ কিন্তু টিকটকৰ কাৰণে দেই, টিকটকত বহুত ছাপোৰ্ট পোৱাৰ কাৰণে, বহুত ফ্ৰেণ্ডছ আছে, বহুত ভাল ভাল কমেণ্ট কৰে ন, সেই ফ্ৰেণ্ডছখিনিৰ কাৰণে মই জানো সেই তেখেতসকলেও মোক হেল্প কৰিব, সেইকাৰণে খুলিলোঁ। আৰু কি হয়, লাইক কমেণ্ট এইবিলাক চিন্তা কৰা নাই। লাইকটো মানে কি হয় জানে, লাইকটো দিলে মানে আৰু ভিডিঅ' বনাবলৈ মানে জোচটো বাঢ়ে, মানে অসমীয়াত কি ক'ম, মানে কৈছোঁ আৰু মানে বুজাই দিছোঁ, বুজিছে নহয়, যে যেতিয়া লাইকটো দিয়ে ন, বা আজি 12টা লাইক আহিছে, কাইলৈ আৰু এটা মোৰ ওপৰতে বনাম, বা ধৰি লওক মই এইটো সহায় পাইছোঁ সেইটো আপোনালোকক শ্বেয়াৰ কৰিম, কিন্তু লাইকটো নাহিলে কি হয়, মানে মানুহে চাগে ভাল পোৱা নাই চাগে ভিডিঅ'টো, সেইকাৰণে লাইক দিয়া নাই, সেইটোহে মনলৈ আহে। মেইন ইউটিউবৰ সেইবিলাক পইচা চইচা সেইবিলাক কথা নহয় দেই, মেইন সেইটো মেটাৰ নহয়। আমাৰ অসমৰ ইমানো, মই ভাবোঁ ইমানো আগবঢ়াকৈ নাই যে, বাঢ়িছে, বহুত বাঢ়িছে, কিন্তু মইতো ইমানখিনি লেভেললৈ মই যাব নোৱাৰোঁ। তথাপিও টিকটকত মানে অলপ মানে মৰম পোৱাৰ কাৰণে সেইটো সাহ পাইছোঁ, সেইকাৰণে ভাবোঁ আপোনালোকেও অলপ মৰম দিব, আশা ৰাখিলোঁ। আৰু কথাত বহুত ভুল হৈছে, তাৰ বাবে বহুত মানে ক্ষমা কৰিব। আৰু আপোনালোকে মই কোৱা টিপছটো এবাৰ ইউজ কৰিব টিকটকত বিশেষ, আৰু তাৰপিছত ছাকচেছ হয় নহয় ক'ব অলপ। থেংক ইউ ভিডিঅ'টো মোক শেষলৈ চোৱাৰ বাবে। আৰু মই ভাবোঁ আপোনালোকৰ হেল্প হ'ব ভিডিঅ'টোৰ পৰা, কাৰণ মোৰ ক্ষেত্ৰত মই হেল্প পাইছোঁ। থেংক ইউ, বাই।